আহে পূবে পশ্চিমে উত্তৰে দক্ষিণে বিহুকে উঠালে আহে ঐ লাহে লাহে ঐ বিহু কোনে ঢালে আহে। এইবোৰ নাম আকৌ গাই কয় হুঁচৰিয়ে ক'ত আমি বিহু মাৰো য'ত দুবৰি নগজে তোত ঐ হুঁচৰিয়ে নাহৰৰ কলি চাই গৈ থাক পাম গৈ বুলি অ হুঁচৰিয়ে সৰগৰ তৰা চাই থাক নীলগৰ পৰা অ হুঁচৰিয়ে দল চৰাই তামোল পানে শৰাই আগে বঢ়াই। এইখিনি হ'ল হুঁচৰিৰ নাম অতীজৰ। ইয়াত পদ বা কিবা কিবি বিষয়বস্তু ভক্তিভাৱৰ বস্তু ইয়াত নাই, কাৰণ তেতিয়া আমাৰ সনাতন বৈষ্ণৱ ধৰ্ম ওলোৱাই নাই সেইটো দিনত। সেইকাৰণে এনেকুৱাবিলাককে জোৰা মাৰি মাৰি গাই এইটো চলি আহিছিল আৰু শেষত আশীৰ্বাদো দিছিল সেই অনুক্ৰমে। যেনে আমাৰ কয় নহয় বোলে এটা বাতিত নহৰু এটা বাতিত পনৰু এটা বাতিত খুতৰা শাক ঐ মূৰৰ চুলি চিঙি কৰি যাওঁ আশীৰ্বাদ গৃহস্থ কুশলে থাক। এইবোৰ হ'ল আশীৰ্বাদ। এনেকুৱাকৈ তেতিয়া চলি আহিল। পিছত আহোম ৰজাৰ দিনত অলপ পাৰ্থক্য হ'ল। এইখিনি কি হ'ল যে এইখিনি তেখেতসকলৰ দেউতাসকলৰ ৰজা ঘৰৰ ডা ডাঙৰীয়াৰ ঘৰত আমি এই হুঁচৰি গাবলগীয়া হ'ল। গাঁৱৰ সমাজৰ পৰা গৈ ৰাজ দৰবাৰত উঠিলগৈ। তেতিয়া ওলাইছিল